নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি হ'ল 30 তাৰিখ। বিয়ালৈ মাজত মাত্ৰ এটা দিন, কাৰণ 2 তাৰিখৰ পৰা মোৰ মেহেন্দি, 3 তাৰিখে জোৰোণ আৰু 4 তাৰিখে বিয়া আমাৰ। সেইকাৰণে ষ্টাৰ্টটো হ'লেই। তাতে মই ছাৰৰ, আপোনালোকে গম পাইছে চাগে, ছাৰৰ এটা এক্সিডেণ্ট হ'ল। ভগৱানৰ কৃপাত বাৰু তেওঁ এতিয়া অলপমান সুস্থ, কিন্তু পূৰা সুস্থ হ'ব পৰা নাই। এইটো ঘটনা 17 তাৰিখে হৈছিলে। 17 তাৰিখে মই মানে থানত চাকি এগছ আমাৰ বিয়াৰ কাৰণে আগবঢ়াম বুলি ভাবি থৈছিলোঁ, যাবলৈও ওলাইছিলোঁ, কিন্তু যোৱাটো নহ'ল আৰু গুৱাহাটী যাবলগীয়া হ'ল। আৰু আহি পোৱাও বেছি দিন হোৱা নাই। মইতো নথকাকৈ ঘৰত খুটা পুতিবলগীয়া হ'ল, মানে এনেকুৱা ছাৰক অকলে এৰি থৈও তাত আহিব নোৱাৰোঁ যিহেতু। সেইকাৰণে মানে এতিয়া তেনেকেই খুটা পুতিছে, খুটা পুতা আৰম্ভ হৈ গ'ল। মই চাকি গছ দিবলৈ মানে কৰি থৈছিলোঁ যেতিয়া যাবই লাগিব। এতিয়া চাকি গছ দিবলৈ যাওঁ। আমাৰ ইয়াৰে গোপাল গোসাঁই সত্ৰ বুলি সত্ৰ আছে, কৈছোঁ আপোনালোকক, তাতে যাওঁ। আৰু আমাৰ ইয়াত ৰাস মন্দিৰ আৰু শিৱ বাবাৰ এখন মানে মন্দিৰ আছে, মন্দিৰ ভাগলৈকো যাওঁ। গৈ লৈ পেলাই আশীৰ্বাদ অকণ লৈ লওঁ, বিয়া যাতে ভালে কুশলে পাৰ হওক। সেইকাৰণে এতিয়া ব'লক আপোনালোকক দেখাই থাকিম ৰভা কেনেকৈ কি হৈছে, কিমান দূৰ আগবাঢ়িছে, যাতে মানে ইয়াৰ স্মৃতি হিচাপে আমাৰ মাজত থাকি যাওক। মোক তেওঁ কৈ আছে যে তুমি এটা ভিডিঅ' বনাবা, তাকে মই ট্ৰাই কৰিম বনাবলৈ, আপোনালোককো দেখাম বাৰু দেই। এতিয়া গোপাল গোসাঁই সত্ৰৰ পৰা আহিলোঁ, তাত ভিডিঅ' কৰিবলৈ নহ'ল বাৰু। এতিয়া আহি আমি পালোহি আমাৰ ৰাস মন্দিৰ, তাতে আকৌ আমাৰ শিৱ বাবাৰ মন্দিৰ এভাগো আছে, তালৈ আহিলোঁ। এয়া চাকি ধূপ জ্বলাই পেলাই ওচৰত সেৱা জনালোঁ। তাৰপৰা এতিয়া আমাৰ যিখন মানে পুৰণি ৰাস মন্দিৰ, তাত এটা ৰাধা কৃষ্ণৰ মূৰ্তি পূজা কৰা হয়, মানে বহুত বছৰ পুৰণি আৰু। তাতো এভাগ মানে আমাৰ বিয়াখন যাতে ভালে ভালে হৈ যাওক, চাকি এগছ তাতো জ্বলাই ল'লোঁ। ভগৱানৰ ওচৰত আশীৰ্বাদটো লৈ ল'লোঁ। ইমান বাধা বিঘিনি আহি আছে যদিও ভগৱানে যেন সকলো ভালে ভালে পাৰ কৰি লৈ যায় আমাৰ দিনবোৰ, ভগৱানৰ কৃপাত। এতিয়া ঘৰ আহি চাহ দিবলৈ ওলাইছোঁ। পেণ্ডেল এয়া ষ্টাৰ্ট হৈ আছে, পেণ্ডেল লাহে লাহে দি আছে। আমাৰে এইখন বাৰী দেউতাই পূৰা চাফা কৰি দিছে বিয়া পেণ্ডেলৰ কাৰণে। এতিয়া পেহাহঁত আহিলে, এইটো মূৰ ফুটিলা দেখিলে, মোৰ খুৰাৰ ল'ৰা বিয়াৰ আগত অঘট। ইফালে ইয়াৰ ৰভা কমপ্লিট, ইফালে এইখন মেইন ৰভা, আৰু এয়া ঘৰত ৰভা দি আছে। মোৰ মেহেন্দি ইয়াতে হ'ব বাৰু, এইখিনিলৈকে হ'ব ৰভা। আইতা এজনী মোৰ গোটেই এনেই বেমাৰী, গোটেই পিঠাত লাগি আছে। এতিয়া আলহীয়ে ভৰি আছে চাহ। এতিয়া ময়ো অকণমান, এইটো বেয়া ফেমাছ হৈছে, ময়ো এইটো কৈ পেলাই অকণ নাচি বাগি ল'লোঁ আৰু। আচলতে এই মামাৰ ছোৱালীজনীৰ আছিলে এইডাল। এতিয়া ৰেডি হৈ ল'লোঁ তেওঁলৈ দৰা সাজযোৰ বান্ধিবলৈ, কাৰণ বান্ধিবলৈও সময় নাছিলে মোৰ তাত, সময় মিলা নাছিলে মানে। তাৰপিছত মাৰ যিযোৰ বিয়াৰ মেইন ছেট, সেইযোৰেই পিন্ধি লৈছোঁ, কাৰণ দেউতাৰ লগত যেতিয়া হোমৰ তলত এই কাপোৰযোৰ পিন্ধিছিলে, তেওঁলৈ হোমৰ তলত পিন্ধা কাপোৰযোৰ মই মাৰ সাজযোৰ পিন্ধি বান্ধিব বিচাৰিছিলোঁ, সেইকাৰণে এইযোৰ পিন্ধি লৈছোঁ। এতিয়া বান্ধাটো দেখুৱাম আপোনালোকক, চাব। মনৰ মানুহজনলৈ অকণমান বেলেগ কৰিতো আৰু কিবা কিবি ভাবিছিলোঁ, কিন্তু কৰিব নোৱাৰিলোঁ, কাৰণ সময় নাছিলে হাতত। তেওঁ কিবা কৰি মানে অলপ কিবা এটা বেলেগ কৰিবলৈ চাইছিলোঁ। তেওঁ ফটো চটো লগাই পেলাই অলপমান কিবা এটা কৰিলোঁ আৰু ডেক'ৰেশ্যন, যাতে ভাল দেখি তেওঁ দেখি পেলাই মনত ফূৰ্তি আহক। ইমানখিনি বাধা বহুত আমাৰ বিয়াখনত, ক'ম বাৰু বেলেগ এটা ভিডিঅ'ত, বহুত বাধা বিঘিনি আহিছিলে। ভগৱানৰ কৃপাত ভালে ভালে হ'ল যেনিবা এতিয়া আমাৰ বিয়াখন। আপোনালোকে বিয়াৰ ভ্লগবিলাক পাই থাকিব ধুনীয়াকৈ। আৰু দৰা সাজযোৰ কেনেকৈ ইউনিককৈ পেকিং কৰিছোঁ চাবলৈ, ৰিলচটো চাবলৈ আপোনালোকে সকলোৱে। এইটোত খালি মানে ভালকৈ পথালিকৈ কৰা নহ'ল ভিডিঅ'টো, সেইকাৰণে দেখুৱাব পৰা নাই। কেনেকৈ পেকিং কৰিলোঁ তাত চাব পাৰিব। এতিয়া দুপৰীয়া খানা আকৌ ষ্টাৰ্ট, মানে খানা চলিয়েই আছে আমাৰ ঘৰত 30 তাৰিখমানৰ পৰা বুলি। আকৌ ইয়াৰ ৰাতি হাঁহৰ আয়োজন, হাঁহ মাছ একদম পূৰা বনাই আছে আমাৰ আইতা, তাৰপিছত মামা মিলি পেলাই পূৰা খানা বনি আছে। দেউতা ইফালে যোগালী আমাৰ, পূৰা হাঁহৰ ৰং চাওক না, ক'লা হৈ গৈছে একদম।